এই মুহূৰ্তত এই যিটো অবিকল পৰিৱেশলৈ লৈ আহিব বিচাৰিছোঁ এই মুহূৰ্তত সকলো আহিছে আজি সকলো আহিছে জনতাৰ শিল্পীৰ কাষলৈ গণশিল্পীৰ কাষলৈ কিন্তু বহু কাষত উপস্থিত আছে এই মুহূৰ্তত তেওঁৰ পৰা মাথো পোৱাৰ বেলাই অকণমান দুই এটা কথা ক'ব বিচাৰিছোঁ আহিছে মাত বোল কৰিছা নাই কৰিবা আৰু এই যে দেউতাই যে বজাইছিল এইবিলাক তুমি বজোৱা নে থৈ দিছা সজাই বজাবা কোনটো বস্তু বেছি বজাই ভাল লাগে ঢোলটো পুৰা ভাল লাগে ন এইটো বজাইছা নি এইকেইদিনত বজাইছা নি বজাইছা অকণমান বজাইছা হাই অসমবাসী ভাবিবই নোৱাৰি মানে আৰু যুগ যুগ পাৰ হ'লেও আমি এনেকুৱা যাতে আমি দেখি নাপাওঁ মানে এইবিলাক চোৱাচোন অসমবাসী ৰাইজ এনেধৰণৰ কাণ্ড আমি জীৱনত আৰু দেখি নাপাম মানে আজি কি দেখিছোঁ নিচিনা লাগিছে এইবিলাক প্ৰসাদ চোৱা অতিথিশালা এইটোৱে হ'ল অতিথি দূৰ দূৰণিৰ পৰা অহা মানুহবিলাকক বহিবৰ কাৰণে এইটো বনাইছে মানে ভাবিব নোৱাৰা আজি গণশিল্পীৰ স্বাৰ্থ শেষ বিদায় অন্তিম আজি দহাখনত শত শত ৰাইজ ভাবিবই নোৱাৰি শত শত ৰাইজ শত শত ৰাইজে আহি তেখেতৰ অন্তিম দহাখন খোৱাতকৈ চোৱাৰ হেঁপাহেৰে সকলোটি ৰাইজ অহাৰ কামনা কৰি যিবিলাক অতিথি অহা নাই এইবিলাক অতিথি যাতে সুখ আনন্দৰে চাবলৈ মই এই ভিডিঅ'টি কৰিলোঁ ৰাজীৱ ৰাজীৱ গগৈ তেখেতৰ অমৰৰ ঘৰ তাৰ মূৰ্তি তেখেত অমৰ হৈ থাকিব মৰম চেনেহৰ ৰাইজৰ আশীৰ্বাদ লৈ তেখেতে গাঁৱৰ ফাকে ফাকে বতাহৰ মাজে মাজে তেখেত চাব সমাজলৈ এইটোৱে হ'ল তেখেতৰ টুকি কৰোৱা ধূপকাঠিয়ে জ্বলাই আমাক ৰাজীৱ গগৈ মৰম চেনে দিয়া সকলো ৰাইজবাসী আহি তেখেতক ধূপকাঠি জ্বলাইছে বহুত হেঁপাহে নীৰৱে থাকিব তেখেত নীৰৱে থাকিব বতাহৰ লগত মিলি থাকিব অমৰ হৈ থাকিব ৰাজীৱ গগৈ এইটোৱে তেখেতৰ অমৰ ঘৰ ভাবিবই নোৱাৰি মানে যে অসমবাসী ৰাইজক খুৱাবৰ কাৰণে এইবিলাক ৰান্ধন ভাত বনোৱাৰ এইটো অকণমান দেখাইছোঁ এইটো অকলে আপোনালোকক ভিডিঅ'টো দেখুওৱা নাই ভাত সিজোৱাৰ মানে এইটো হেৰি গতিকেলৈ এইটো তাৰমানে ভাবিবই নোৱাৰি যে ইমান যে কষ্ট কৰিছে নহয় যে তথাপিও তেনে ৰাজীৱ গগৈ মানে যে অসমখন শদিয়াখন যে কঁপাই থৈ গ'ল সেইকাৰণে যে সকলো সমাজপ্ৰেমী আহি তেখেতৰ কাম কাজত যে সহায় সুযোগ যে কৰিছে কিন্তু বৰ দুখনীয় কথা তাৰমানে ভাবিবই নোৱাৰি যে
ইয়াৰ পৰা মানে কমেও ভাত সিজোৱাৰ ৰুম আছে 23টা। 23খন গাঁৱৰে মানে আহি ভাত বনাই অসমবাসী ৰাইজক খুৱাবৰ বাবে মানে প্ৰচেষ্টা চলাই আছে। গতিকেলৈ মই আকৌ অকণমান ঘূৰাই দেখাই দিছোঁ যে এই গাড়ী থোৱা জেগাডোখৰ এবাৰ চোৱাচোন। এনেকুৱা যে গাড়ী মটৰে যে ভৰি পৰিলে নহয়, উপায় নাই তাৰমানে, একদম মানে ভাবিবই নোৱাৰি। তাৰমানে মই অসমবাসী দেখাইছোঁ এইবিলাক গোটেই সমূহ যিবিলাক আমাৰ শদিয়ালৈ সকাম খাবলৈ নোহোৱাৰ সম্প্ৰদায়ৰ মানুহবিলাকক মই এই ভিডিঅ'টো প্ৰেৰণ কৰিছোঁ, যাতে শান্তিয়ে বহি মনৰ আনন্দৰে চাবলৈ মই অনুৰোধ কৰিছোঁ। ভালকৈ চাব যে আৰু জীৱনত হয়তো আমি এনেকুৱা পৰিস্থিতি দেখি নাপাম চাগে। সেইকাৰণে মানে আপোনালোকক দেখিছোঁ ৰন্ধন মানে যিবিলাক সমূহ দূৰ দূৰণিৰ পৰা অহা সমূহবাসী ৰাইজক খুৱাবৰ বাবে আৰু যিকোনো মানে দহা কাম কাজ খাবলৈ অহা সকলো ব্যক্তিক খাবৰ কাৰণে যে কিমান যে কষ্ট কৰি আছে নহয়, ভাবিবই নোৱাৰি। মানে ইমানেই দুখনীয়। সেয়েহে আপোনালোকক দেখাইছোঁ এই ভিডিঅ'টো। কাৰণে মানে ৰাইজে আহি কিমান কষ্ট কৰিছে, কিমান ভোগ কৰিছে।